মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ আছাম আৰ্ট ক্ৰিয়েশ্যন চেনেলটোলৈ মই পুনৰবাৰ স্বাগতম জনাই আছোঁ। মই কালি আহিলোঁ, গুৱাহাটীত আছোঁ, ৰুমত আছিলোঁ। এতিয়া আজি মই একদম পুৱাতে যাবলৈ ওলাইছোঁ, আন্ধাৰে হৈ আছে। কামাখ্যালৈ যাওঁ, কি ভিডিঅ'টো দেখাব পাৰোঁ, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিলে। আমি এনেদৰে ৰাতি 4টামান বজাতে উঠি গা পা ধুই আহি আছোঁ। তাত কামাখ্যাত বহুত মানুহ হৈ কৈছে, তো আমি বহুত সোনকালে আহিছোঁ, আন্ধাৰে হৈ আছে, পূৰা আন্ধাৰ। এনেদৰে আহি ফাইনেলি পাই গ'লোহি। তাৰপৰা মন্দিৰত পূজা দিবৰ কাৰণে এইবিলাক কিবা কিবি বস্তু লোৱা হ'ল। চাই থাকক ভিডিঅ'টো আপোনালোকে। আমি এনেদৰে ইমান আন্ধাৰতে অহা পাছতো লাইন মানুহে পাতিলে, দেখিছে নাই কিমান লাইন হৈছে। এতিয়া লাইন পাতিব লাগিব আৰু। আমি এনেদৰে লাইন পাতি ফাৰ্ষ্ট গেটত সোমাবলৈ পালোঁ। তাতে চাগে আমি কমচে কম 2 ঘণ্টা সময় ৰৈছোঁ। তাৰপিছত আকৌ আহিলোঁ, আহি ভিতৰত ৰৈছোঁ। মেইন কামাখ্যাৰ মেইন মন্দিৰত সেৱা কৰিবলৈ চাগে আৰু 2 ঘণ্টা ৰ'ব লাগিব বুলি কৈছে। আমি এনেদৰে বহি আছোঁ, গোটেইবিলাকে ৰৈ আছোঁ আৰু সেৱা কৰিবলৈ। আমি এনেদৰে লাইন পাতি আহিলোঁ। এতিয়া সেৱা কৰিবলৈ পাম গৈছে কামাখ্যা মাৰ মেইন মন্দিৰত ভিতৰত। তাত এটা এতিয়া দুখৰ কথা যে মই দেখুৱাম বুলি ভাবিছিলোঁ ভিডিঅ'টোত, সেইখিনি দেখুওৱা তাত বোলে বন্ধ আছে কৈছে। এতিয়া দেখুৱাব নোৱাৰিম, ফটো ভিডিঅ' চব অফ আছে কৈছে, তো দেখুৱাব নোৱাৰিম। ফাইনেলি পালোঁ দিয়ক কামাখ্যা মাৰ আশীৰ্বাদ ল'বলৈ। তাৰপিছত আমি এনেদৰে সেৱা চেৱা কৰি আহিলোঁ ভিতৰত। আহি এতিয়া বাহিৰত এনেদৰে চাকি জ্বলাবলৈ দিছে। চাকি ধূপবিলাকতো বাহিৰতে জ্বলোৱা ব্যৱস্থা কৰিছে চাগে, বাহিৰত জ্বলাবলৈ দিছে আমাক। বাহিৰতে জ্বলালোঁ, এনেদৰে চাকি জ্বলোৱা এডোখৰ এক্সট্ৰাকৈ জেগা দি দিছে, তাতে আমি চাকি তাকি জ্বলালোঁ। তো ভিডিঅ'টো চাই যাওক, ঘৰতে বহি এনজয় কৰক।
আজি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মোক আৰু মোৰ আসাম আৰ্ট ক্ৰিয়েশ্যন চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব চেনেলটো কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব